Good boy. Jump. Jump, Pluto, jump. He gone paise. Go check. Good boy, good boy. তোৰ কাৰণে খাবলৈ বনাও দেই বহুত দেৰি হৈ গ'ল এতিয়া পটাপট মামাম বনাই নো চিকেন খাব চিকেন Hello everyone, welcome back to my YouTube channel. আজি আসলতে মই আপোনালোকৰ ওচৰলৈ আহিছো অকণমান প্লুটোৰ লগত ধেমালি কৰিলো দেখুৱালো আজি মই আসল ডিনাৰত কি বনাম মোৰ কাৰণে আৰু প্লুটোৰ কাৰণে আমাৰ দুইটাৰে খানা বেলেগ বেলেগ কি বনাম মই হেয়া দেখুৱাম গতিকে বেছি দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো লেটস গো অলৰেডি কেটা খানা বনাব লাগে অলৰেডি 8টা বাজলে প্লুটো 8টা বজাত অলৰেডি খাইয়ে দিয়ে হাই প্লুটোৰ কাৰণে বনাম মোৰ কাৰণেও বনাম আজি মই ভাবিছো পনীৰ বনাম মোৰ কাৰণে পনীৰ আৰু ৰুটি মজা লাগিব হাতখন ধুই লওঁ প্লুটোৰ লগত খেলি আছিলো গতিকে কি মোটামুটি 8টা বজাত খায়ে 8টা বজাত হি খায়ে গতিকে মই প্ৰথম তালে বনাম তাৰ পাছতহে মই মোৰ কাৰণে কি বনাম তাৰ খানা একদম ইজি কাৰণ তাক মই নিমখ তেল হালধি এইবিলাক একো নিদো ভাত চুন আছে মই পাহৰিয়ে গৈছিলো ভাত আছে বুলি দুপৰীয়া ভাত আছে গতিকে তাৰ কাৰণে মই চিকেন বইল কৰি দিও চিকেন বইল আৰু ভাত চিকেন আনি থোৱা আছে আসলতে মই প্লুটোৰ কাৰণে চিকেন আনিয়ে থওঁ এটো হৈছে প্লুটোৰ ৰেডি কৰা ভাত ৰেডি কৰা বেছি বহুত বেছি কি নাখায় আৰু তাক চিকেন দিলেও মানে হেৰি দিব নালাগে নিমখ তেল এইবিলাক ইউজ কৰি পেলাই মই তাক চিকেন নিদো এনেকে নৰমালি চিকেন হি হাৰ্ডি হলে বেছি ভাল পায় তথাপিতো হিন্নাখন যেনেকে দিলে আৰু লৈ আহিলো এখিনি ধুনিয়াকে ধুই পেলে মই বইল কৰি দিম অকনমান নিমখ দিম আৰু তাৰ লগত ভাতটো হানি প্লুটো গতিকে মই তাৰ কাৰণে চিকেনটো ভালকে ধুই ললো ইয়াতে মই অকল ইয়া চিকেন দিছো আৰু চিকেন মই কৈছিলো যে প্লুটোৰ আৰু মোৰ খানা বেলেগ বেলেগ কাৰণ মই কেতিয়াবা অকেজনেলি হে মানে মই নন ভেজ খাওঁ মই পৰাপক্ষত বেছিভাগ ভেজ খানা প্ৰিফাৰ কৰো কিন্তু প্লুটোটো এজ ইউজুৱেল ডগি হয় গতিকে হি ভেজ খানা বহুত বেয়া পায় তাক চিকেন বা বিশেষকৈ চিকেন অকমান লাগে তথাপিতো মই কম দিও তাক মই পেডিগ্ৰি দিও ৰাতিপুৱা তাক পেডিগ্ৰি দিও ৰাতিও পেডিগ্ৰি দিও কিন্তু আজি ৰাতিপুৱা আৰু দুপৰীয়া দুটা টাইম পেডিগ্ৰি দিলো কাৰণ এটো টাইমত ভাত দিম এবাৰ ভাত দুবাৰ পেডিগ্ৰি আৰু ভাতত কোনোবা দিনা চিকেন আৰু কোনোবা দিনা হেৰি সয়াবিন এনেকুৱা ধৰণৰ বস্তু দিও কি খাই ভাল পায় এতিয়া মই অকমান একদম নামটো আসলে মানে ডগি কাৰণে হেৰি খুব বেয়া পাপি কাৰণে নিমখ আসলতে বহুত ভাল নহয় বেয়া তথাপিতো অকমান দিছো কি টেষ্টটো নাপালে নাখাব যে এটো কাৰণে অকমান দি দিছো এখিনি হয় মানে মই আমুৰ কাৰণে পনীৰৰ যেটো ৰেচিপি মই আপোনালোকৰ লগত শেয়াৰ কৰিম হেতু ৰেডি কৰিবলৈ লৈছো আহক তো এফালে প্লুটোৰ খানা হৈ আছে ইন দি মিন টাইম মই মোৰ কাৰণে আজি ৰাতি যি খাম হেতু কাৰণে ৰেডি কৰো গতিকে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো পনীৰৰ এটা ৰেচিপি খুবেই সোনকালে হৈ যায় খুব বহুত পটাপট হৈ যায় আৰু ৰেচিপিটোত বেছি বস্তু নালাগে তাৰ কাৰণে লাগিব পিয়াজ আপুনি যিমান কেজন মানুহ থাকে যেটো হিচাপত পিয়াজ দুটা তিনটা চাৰিটা পিয়াজ লব পাৰে কাজু লব পাৰিব পনীৰ আৰু গাখীৰ লগত মছলাৰ ভিতৰ লাগিব জিৰা গোটা জিৰা ডালচিনি লং ইলাইচি আৰু হালধি নিমখ সোৱাদ অনুসৰি গতিকে প্ৰথমতে মই কাটি লওঁ পিয়াজ কেটা ৰব প্ৰথমে পিয়াজ কেটা ধুই লওঁ আকৌ 1 সেকেন্ড ৰব পিয়াজ কেটা ধুই ললো অলপমান কাজু বেছি নহয় অলপমান কাজু ললো আৰু পনীৰটো কেনেকৈ পিছ কৰোঁ আচ্ছা কিউব কে কাটো মই তেনেকৈ কাটিম 1 2 3 4 5 6 এখিনি প্ৰথমতে ফ্ৰাই কৰি লম পনীৰখিনি প্ৰথমতে ফ্ৰাই কৰি লম তাৰ পাছত কাজু পিয়াজখিনি ৰাফলি এনেকৈ কৰি পেলাই ডাঙৰ ডাঙৰকৈ কাটি দিলে হ'ল আহক আমি ইয়াৰ নেক্সট ষ্টেপলৈ যাম ডান নেক্সট এখিনি প্ৰথমতে পেলাই লওঁ এখিনি সিজিল কৰি লওঁ এটা কাম কৰো মই প্লুটোৰ চিকেনখিনি এটো বাৰ্নাৰলে দি পেলাই ইয়াত মই পনীৰ ৰেচিপিটো ষ্টাৰ্ট কৰো এটা ভাল হ'ব
এতিয়া ডেন টেনান 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 এতিয়া কি কৰিব লাগিব ফ্ৰাই পেনখন মই ক'লোৱেই লাগিব পনীৰ পিঁয়াজ কাজু কুকিং অইল যি লয় মাষ্টাৰ্ড অইল ল'ব পাৰে তাৰপিছত ৰাইচ ব্ৰেণ্ড ল'ব পাৰে যি লয় আৰু মানে খানা বনোৱা অইল এটা হ'লেই হ'ল কিছুমানে ঘিউত বনালে বহুত ৰিচ হয় মানে বহুত বেছি হেভি হয় আৰু সেইটো কথা কাৰণে বা বাটাৰত বনাব পাৰে ফাইনেলি মই অকণমান বাটাৰ দি দিম নেকি চাওঁচোন খাওঁ যা এইকেইদিন শ্বুটিং নাই নহয় ঠিকছে খাম শকত হ'লেও হ'ম তাৰপিছত এক্সাৰচাইজ কৰিম কি ভাবি আছিলোঁ আচ্ছা জিৰা মই জিৰা কিনি আনিছোঁ জিৰা পেকেটকেইটা খোলাই নাই গুড়া জিৰাও কিনি আনিছোঁ আজি মই মছলা হেৰিটোত এইকেইটা ভৰাই লওঁ দেই ৰ'ব দেই এক ছেকেণ্ড যদি থওঁ মানে থাকিয়ে যাব আৰু একেহাতে মই প্ৰথমতে পেনখনত অলপমান মিঠাতেল দিলোঁ মিঠাতেল দিয়ে কুকিং অইল যি দিব পাৰে মই কি দিছোঁ জানে ৰাইচ ব্ৰেণ্ড অইল প্ৰমোশ্যন নকৰোঁ যি কোম্পানী আৰু পইচা দিব লাগিব প্ৰমোশ্যন কৰিলে কিন্তু সঁচাকৈ তেল বহুত ভাল আকৌ এতিয়া ইয়াত দিব লাগিব ডালচেনি পেকেটটো মোৰ মছলাৰ ভিতৰত কি প্ৰিয় জানে ডালচেনি আৰু জিৰা বহুত ভাল পাওঁ জিৰা আৰু ডালচেনি মোৰ প্ৰিয় মছলা তেলটো গৰমেই হোৱা নাইনে দি দিলোঁ তাৰপাছত দিম অলপমান জিৰাখিনি মই এনেকৈ মচি ল'ম হাতেৰে ধুই পেলাই আচলতে শুকুৱাই পেলাই হেৰি কৰি পেলাই মাহঁতে আকৌ বৰ ধুনীয়াকৈ যত্ন কৰি জিৰা আনি জিৰা দিলোঁ জিৰা ধনিয়া এনেকুৱা গোটা ধৰণৰ যিবিলাক স্পাইচ সেইবোৰ আচলতে বজাৰৰ পৰা অনাৰ পাছত ধুই শুকুৱাই ব্যৱহাৰ কৰিলে খুবেই বেছি ভাল মাহঁতে কৰে কিন্তু আমাৰ আচলতে কৰা নহয় হ'লেও আৰু উপায়টো নাই এতিয়া দিম অকণমান কি দিলোঁ জিৰা দিলোঁ ডালচেনি দিলোঁ দুটা লং দিলোঁ এটা ডালচেনি হ'ব অ'কে পিঁয়াজখিনি দি দিলোঁ এতিয়া ইয়াত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অকণমান চেনি তাৰপাছত নিমখটো পিছত দিম চেনিটো দিলোঁ আৰু এইখিনিতে খুব ধুনীয়াকৈ যিটো গল্ডেন ব্ৰাউন বুলি কয় পিঁয়াজৰ সেইটো কালাৰ হোৱালৈকে আপোনালোকে ভাজি থাকিব নাই প্লুটোৱে খাব পৰা হৈছে চিকেনটো হৈ গ'ল প্লুটোৰ চিকেন হৈ গৈছে গতিকে চিকেনখিনি অকণমান ঠাণ্ডা হওক তাৰপাছতে মই প্লুটোৰ ভাতটো ৰেডি কৰিম ৰাখা লাগি যায় মানে মই খাই বৈ পেলাই গা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি তাৰপিছত বিন্দাছ শুম নহ'লে টোপনি নাহিব ইমান গৰমত কি গেলা গৰমো বৰষুণ আহিলেও অসুবিধা পানী গৰম হ'লেও অসুবিধা কিন্তু বৰষুণৰ কাৰণে এটা কথা বহুত বেয়া লাগিছে এইবাৰ ইমান বানপানী হৈছে মানুহবোৰৰ ইমানেই মানে দুৰৱস্থা হৈছে এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবিলাকৰ পৰা উপায় নাই আৰু প্ৰকৃতিক আমিয়ে কিন্তু হেৰি কৰিছোঁ বাধ্য কৰিছোঁ আমাৰ হেৰি কৰোঁ অসমত বাৰু এনেই বানপানী বেছি গুৱাহাটীতো অৱস্থাই নাই কিন্তু সেইবিলাকৰ গোটেই কাৰণৰ কিছুমান কাৰণো আছে কিন্তু গুৱাহাটীখনৰ গোটেই পাহাৰবোৰ কাটি অৱস্থাই নাই হে হৰি কি যে হৈ গ'ল আমি পুৰণা গুৱাহাটী নাই দেখা কিন্তু মই অহাই আজি 2010ৰ লাষ্টৰ ফাললৈ মই গুৱাহাটী আহিছোঁ তেতিয়াৰ পৰা এতিয়াৰ ভিতৰতে মানে গুৱাহাটীখন বহুত চেঞ্জ হৈ গ'ল গছ গছনি নাই বুলিবই পাৰি মাজতে জুতিনিআলি কাষত ইমান মস্ত গছ এজোপা আছিলে ইমান ধুনীয়া আছিলে সেইটো কথা লৈ পেলাই যে বনটো বেয়াই লাগি থাকে সেই গছজোপা কাটি পেলালে উপায় নাই গতিকে আমাক যিহেতুকে মানে প্ৰগতিশীল অসম লাগে গতিকে প্ৰগতিশীলৰ কাৰণে এনেকুৱা কিছুমান নাজানো আৰু দেই বা কি ভাল কি বেয়া নাজানো কিন্তু বেয়া লাগিছে মানে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণেও বানপানীবিলাকৰ পৰা আদি কৰি বহুত বস্তুৱে বেয়া হৈছে গুৱাহাটীখন আৰু বেছি অৱস্থা নোহোৱা হৈছে এতিয়া অলমষ্ট পিঁয়াজখিনি হৈ গ'ল পিঁয়াজখিনি এতিয়া মই কাঢ়ি থ'ম পিঁয়াজখিনি কাঢ়ি থৈ পেলাই পিঁয়াজখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব অকল পিঁয়াজ নহয় পিঁয়াজ লং ইলাচি ডালচেনি জিৰা গোটা জিৰা এনেকৈ দি পেলাই যিখিনি কৰিছিলোঁ এইখিনি অকণমান হেৰি হ'বলৈ দিব লাগিব তাৰপাছত আমি এইখিনি পিচিব লাগিব এইখিনি পিচিম ৰাম ঘামি গৈছোঁ এইখিনি পিচি পেলাই তাত
কিন্তু ঠাণ্ডা হ'ব দিব লাগিব ঠাণ্ডা হোৱাৰ পিছতহে পিচিব লাগিব গতিকে সেই পিঁয়াজখিনি ঠাণ্ডা হয় মানে মই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ এতিয়া বেলেগ তেল ইউজ নকৰোঁ পনীৰ ফ্ৰাই কৰিবৰ কাৰণে অলৰেডি যিখিনি তেল থাকি গৈছে সেইখিনি তেলেই ব্যৱহাৰ কৰিম কাৰণ তেলটো যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগে তেল স্বাস্থ্যৰ পক্ষে তেল তাৰপাছত চেনি আৰু নিমখ এইকেইটা বস্তু আচলতে স্বাস্থ্যৰ পক্ষে বৰ এটা ভাল নহয় কিন্তু এইকেইটা বস্তু নহ'লে আকৌ সোৱাদো নহয় পনীৰখিনি হয় মানে এইখিনি ঠাণ্ডা হয় মানে মই পটককৈ প্লুটোক খানাটো দিয়ে লওঁ প্লুটো চিট খোৱা লাহে লাহে শিকাইছোঁ ট্ৰেইনিং দিছোঁ কিন্তু কোনোবা দিনা সি বহুত ভালকৈ শুনে কথা কিন্তু আজি তাৰ হয়তো বহুত বেছি ভোক লাগি আছে খোৱা দেই ঠিক আছে মই হাত ধুই আহিছোঁ দেই দৰ্শকসকল এইখিনি হৈ গ'ল ইমান ভালকৈ ঠাণ্ডা হোৱা নাই কিন্তু মোটামুটি ঠাণ্ডা হ'ল এইখিনি মই প্ৰথমতে পিচি ল'ম চব গোটেইখিনি মছলা যি যি থাকে গোটেইখিনি একেলগে ব্লেণ্ড কৰিব পাৰে চ' অলমষ্ট ডান এইখিনি হৈছে গ্ৰেভিখিনি এতিয়া এই গ্ৰেভিখিনি খুব ধুনীয়াকৈ মজা লাগিছে ন এতিয়া ইয়াত দিব লাগিব নিমখ মই যিহেতুকে নিমখ দিয়া নাছিলোঁ এতিয়া নিমখ দিম নিমখ চিমখবিলাক আপোনালোকে আন্দাজ অনুসৰি দিব কাৰণ আপোনালোকেতো জানেই যে কিমান দিব লাগিব কিমান দিব নালাগে মোতকৈতো এক্সপাৰ্টেই আপোনালোক খালি তেতিয়ালৈকে মানে গ্ৰেভিটো আকৌ ভাজিব যেতিয়ালৈকে গ্ৰেভিটো তেল নিজে নিজে ওলাই নাহে দেখিছেনে এটা তেল ওলাব আৰম্ভ কৰিছে তেল যেতিয়া ওলাব তেল ওলাবলৈ যেতিয়া আৰম্ভ কৰিব তেতিয়া তাত দিব লাগিব আৰু অকণমান ভাজি লওঁ এতিয়া দিব লাগিব পনীৰখিনি আৰু ফাইনেলি দিব লাগিব যিটো মেইন ইনগ্ৰেডিয়েণ্ট সেইটো হৈছে গাখীৰ গাখীৰ যিকোনো ঘৰত থকা গাখীৰ কিনা গাখীৰ এতিয়া মই লৈছোঁ গমেই পায় আৰু আমুল তাজা মই আধাখিনি গাখীৰ ঢালি দিছোঁ গোটেই গ্ৰেভিটোৰ টেষ্টটো বহুত বেছি কৰি দিব বহুত বেছি মানে এতিয়া উতলিবলৈ দিয়ক উতলাৰ পিছত আপোনালোকে কষ্টুৰি মেথি দিব পাৰে ধনিয়া পাত থাকিলে ধনিয়া পাত দিব পাৰে বা আপোনালোকে যদি বাটাৰ দিওঁ বুলি কয় বাটাৰ দিব পাৰে কিন্তু মই একো নিদিওঁ কাৰণ মোৰ হৈ গৈছে আৰু ইমানখিনি খালেই ফুলিমগৈ গতিকে আৰু দিবলৈ হ'লে হ'ল আৰু গতিকে আৰু 2-3 মিনিট উতলিবলৈ দিওঁ তাৰপাছতে মই খাম সেইখিনি হৈ গ'ল এতিয়া বন্ধ কৰি দিছোঁ খুব ইজি হয়নে খানা হৈ গ'ল এতিয়া মই খাওঁ মোৰ পাকঘৰত বহুত গৰম উঠিছে এইটো কথাৰ কাৰণে মই সেইটো ৰুমলৈ আহিলোঁ ফেনৰ তলত অকণমান শান্তিৰে খানা খাই লওঁ মই পনীৰ লৈছোঁ আৰু ৰুটি আছিলেই গতিকে ৰ'ব খাই কওঁ কেনেকুৱা হৈছে সঁচাকৈ ভাল হৈছে বিদ্যা আপোনালোকে বনাব খাব আৰু লগতে যদি মোৰ এনেকুৱা ধৰণৰ ৰেচিপি হওক বা বিভিন্ন ধৰণৰ ভ্লগবোৰ হওক বা মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ বেল আইকনটো টিপি দিব মানে বেল আইকনটো বজাই দিব যাতে আপোনালোকে পিছৰ ভিডিঅ'জবিলাকৰ আপডেটবোৰ পাই থাকে থেংক ইউ ছ' মাছ শুভৰাত্ৰি এতিয়া মই ডিনাৰ কৰিছোঁ গতিকে শুভৰাত্ৰি আপোনালোকেও খাওক হেল্ডি খানা খাওক আৰু হেল্ডি হৈ থাকক বাট ইয়াৰ হেল্ডি নহয় মই শকত হ'লেও হ'ম কিন্তু খামেই